শিডিউল পোষ্ট কেনেকৈ কৰিব সেইটো চাওক শিডিউল পোষ্টৰ অপশ্যন আহিছে এইটো 2 নম্বৰ আছে শিডিউল পোষ্ট কেনেকৈ কৰিব মই তাক আপোনালোকক দেখাই আছোঁ ভালদৰে চাই লওক হে গাইজ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক দেখাই আছোঁ শিডিউল পোষ্ট কেনেকৈ কৰে মই আপোনালোকক শিডিউল পোষ্টৰ অপশ্যনটো এইটো কাৰণে আমাৰ কাৰণে ভাল আমাৰ হাতত টাইম নাই আমি সময়ে সময়ে পোষ্ট আপলোড কৰিব নোৱাৰোঁ আৰু পোষ্ট আপলোড কৰিব নোৱাৰাৰ কাৰণত আমি শিডিউল পোষ্ট কৰিব লাগে আৰু শিডিউল পোষ্টটো কেনেকৈ কৰে দেখাই আছোঁ কিয় কাৰণে আমি গোটেই দিনটো কাম কৰা মানুহ আমি কাম কৰা টাইমত যেতিয়া ব্যস্ত হৈ যাওঁ তেতিয়া আমি পোষ্ট কৰিব নোৱাৰোঁ আৰু পোষ্ট কৰিব নোৱাৰাৰ ফলতে শিডিউল পোষ্ট ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক মই আপোনালোকে শিডিউল পোষ্টৰ কেনেকৈ কৰে মই আপোনালোকক দেখাই দিছোঁ আপুনি গোটেই দিনটো কাম কৰে যিটো সময় আপোনালোকে আজৰি পায় ধৰি লওক এঘণ্টা সময় আজৰি পালে আজৰি পোৱাৰ পিছত আপুনি কি কৰিব শিডিউল পোষ্ট কৰিব তো শিডিউল পোষ্টৰ অপশ্যন আহিব আৰু কেনেকৈ কৰে মই আপোনালোকে স্ক্ৰীণত দেখাই আছোঁ চাই আপোনাৰ মেইন প্ৰফাইলটো এনেকুৱা ধৰণৰ আহিব আৰু মেইন প্ৰফাইলটো অহাৰ পিছত আপোনাক কিছুমানে এই প্লাছ চিনত গৈ পেলাই দিয়ে কিছুমানে ইয়াত দি পেলাই দিয়ে মই ইয়াতে আপোনালোকক দেখাই আছোঁ সেইটো আপুনি ইয়াত আহিলে ইয়াত অহাৰ পিছত ইয়াত ভিডিঅ' ফটোত গুচি গৈ পেলাই আপোনাৰ প্ৰফাইলত যাব এই প্ৰফাইলৰ ফটোবিলাক কেনেকৈ চিলেক্ট কৰিব কোনটো ফটো আপোনাৰ ভাল লাগিছে ধৰি লওক এই ফটোটোৱে ভাল লাগিছে আপুনি এই ফটোটো চিলেক্ট কৰিলে চিলেক্ট কৰি ইয়াত লিখি দিলে এতিয়া ধৰক 12টা বাজিছে 12টা বজাৰ পিছত মই ধৰি লওক গুড আফটাৰনুন বুলিয়ে দিলোঁ গুড আফটাৰনুন বাকী হেছটেগ যিকেইটা লগাবলৈ আছে হেছটেগকেইটা লগাব হেছটেগ লাভ দিলে তাৰপিছত আপোনাৰ হেছটেগ আমাজন দিলে হেছটেগ ভাইৰেল বুলি দিলে এনেকুৱা ধৰণৰ 3-4টা আপুনি পোষ্ট কৰিলে পোষ্টটো কৰাৰ পিছত আপুনি ইয়াত আছে ফিলিংছটো আপুনি এপ্লাই কৰিলে মই হেপী আছোঁ হেপী বুলিয়ে দিলোঁ তাৰপিছত আপোনাৰ লোকেশ্যনটো দিলে লোকেশ্যনটো আপোনাৰ যোনটো এৰিয়াত আছে ইণ্ডিয়া দিয়ে আছাম দিয়ে মই তেজপুৰ বুলিয়ে দিলোঁ দিয়াৰ পিছত আপোনাৰ ইয়াৰ কাম হৈ গ'ল গোটেইখিনি তো হৈ যোৱাৰ পিছত আপুনি নেক্সটত গুচি গ'ল নেক্সটত গৈ পেলাই আপোনাৰ ইয়াত পাব্লিক পোষ্ট শ্বেয়াৰ টু ষ্টৰি এইখিনি চালে তো ইয়াত আছে চাওক এইখিনি যোৱাৰ পিছত ইয়াত আহিলে শিডিউল পোষ্ট বুলি অপশ্যনটো আহিলে আপুনি শিডিউল কৰি দিলে এনেকৈ এতিয়া বৰ্তমান আজি 7 তাৰিখ হোৱাত আপুনি 7 তাৰিখটোৱে চিলেক্ট কৰক এতিয়া যিহেতুকে 1টামান বজাৰ সময় এতিয়া 2টা বজাত নহয় আপুনি 3টা বজাত পোষ্টটো কৰিব চৰি এইটো আপোনাৰ টাইমৰ হেৰিটো বেলেগ আহিলে শিডিউলটো 7 তাৰিখ দিলে 7 তাৰিখটো অ'কে কৰিলে অ'কে কৰাৰ পিছত আপুনি কেতিয়া দিব 4টা বজাত দিলে 4টা কিমানত দিব এইটো মিনিটটো আহিলে 4টা 5তে দিলে 4টা 5 PM চিলেক্ট কৰিলে আকৌ বেকলৈ গ'ল এনেকৈ বেক গুচি আহিল আৰু ইয়াত পোষ্ট কৰি দিলে এইটো আপোনাৰ শিডিউল পোষ্ট হৈ গ'ল এনেকৈ আপুনি শিডিউল পোষ্টটো কৰি দিব যিকণ সময় পায় টাইম টু টাইম গোটেই দিনটোৰ কাৰণে আপুনি 3টা ফটো দিলে 4টা ফটো আপলোড কৰিলে তাৰপিছত আপুনি ভিডিঅ' যিকেইটা আছে সেইকেইটা আগতীয়াকৈ এডিট কৰি পেলাই আপুনি চব ঠিক কৰি লৈ আপুনি এটা সময়ত কৰি দিলে আৰু গোটেই দিনটোৰ কাৰণে আপুনি একো কৰিব নালাগে গোটেই দিনটোৰ কাৰণে অট'মেটিকলি পোষ্টবিলাক আপলোড হৈ থাকিব মোক বহুতে কমেণ্টত কৈছে এতিয়া সেই কমেণ্টত কোৱাৰ কাৰণে মই আপোনালোকৰ কাৰণে এই ভিডিঅ'টোৰ কাৰণে বনালোঁ ধন্যবাদ ভিডিঅ'বিলাক যদি ভাল লাগে তো লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু যদি কিবা ফেচবুকৰ বিষয়ে নাজানে আপোনালোকে তো মোক কমেণ্টত আপোনালোকে জনাব মই আপোনালোকক নিশ্চয় সহায় কৰিম ধন্যবাদ জয় আই অসম জয় জুবিন দা